হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ বগৰীৰ আচাৰ, বগৰীৰ মিঠা আচাৰ কেনেকৈ বনায়। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, তেতিয়াহে সকলোবোৰ জানিব পাৰিব। তেনেহ'লে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি বগৰীখিনি এনেদৰে অলপ কাটি ল'ম। তেতিয়া বগৰীখিনিৰ লগত মছলা আৰু গুড়খিনি ভালদৰে মিহলি হৈ যাব। এতিয়া আমি গুড়খিনি এনেদৰে সৰু সৰুকৈ চকলিয়াই ল'ম, কাৰণ আমি মিঠা আচাৰ বনাম যে বগৰীৰ। গুড়খিনি কটা হৈ গৈছে। এতিয়া আমি লৈছোঁ এচামুচ ধনিয়া আৰু লগতে ল'ম এচামুচ জিৰা, এচামুচকৈ আধা বেছি ল'ম, আৰু লগতে আৰু এচামুচ ল'ম পাঁচফোৰণ আৰু দুটা তেজপাত, আৰু আপোনালোকে শুকান জলকীয়াও দিব পাৰে, কিন্তু মোৰ ওচৰত শুকান জলকীয়া নাছিল কাৰণে নিদিলোঁ। এতিয়া আমাৰ কেৰাহীখন গৰম হোৱাত আমি বগৰীখিনিৰ পৰিমাণ অনুসৰি তেলখিনি দি লৈছোঁ, আৰু এতিয়া আমি তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। এতিয়া আমাৰ তেলখিনি গৰম হৈ গ'ল। আমি তাতে অকণমান পাঁচফোৰণ দি দিছোঁ আৰু তেজপাত দুটা দি দিছোঁ। এতিয়া আমি ইয়াত যিখিনি গুড় কাটি লৈছিলোঁ সেই গুড়খিনি তেলত দিছোঁ আৰু গুড়খিনি ভালদৰে পগাই ল'ম। এতিয়া আমাৰ গুড়খিনি পগোৱা হৈছে। ইয়াতে আমি এতিয়া যিখিনি মছলা লৈছিলোঁ সেই মছলাখিনি দি দিছোঁ, আৰু আমি একদম গুড়ৰ লগত মছলাখিনি ভালদৰে মিহলি কৰি ল'ম। দেখিছেনে গুড়খিনি কিমান ধুনীয়াকৈ পগা হৈ গৈছে। এতিয়া আমি ইয়াত অকণমান হালধি দি দিছোঁ, আৰু হালধিখিনি দি হোৱাৰ পিছত আমি এতিয়া বগৰীখিনি ইয়াত দি ভালদৰে লৰাই থাকিম। তেতিয়াইতো বগৰীখিনিৰ লগত গুড় আৰু মছলাখিনি ভালদৰে সোমাই যাব। চ' ফ্ৰেণ্ডছ, দেখিছেনে বগৰীৰ লগত সকলোবোৰ ভালদৰে মিহলি হৈ গ'ল। এতিয়া আমাৰ আচাৰটো হৈ গৈছে। এতিয়া এই আচাৰটো যেতিয়া অলপমান ঠাণ্ডা হ'ব তেতিয়া আমি বৈয়ামত ভৰাই 2 দিন বা 3 দিন ৰ'দত দি দিম, তাৰপিছতে আমি খাব পৰা হৈ যাম। গতিকে ফ্ৰেণ্ডছ, যদি আজি আমাৰ এই বগৰীৰ মিঠা আচাৰটো চাই ভাল পালে আৰু আগলৈও এনেকুৱা ধৰণৰ ৰেচিপি পাবৰ কাৰণে আমাৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।